ডেলিভারিত 10,000 12,000 টকা দিব সেইটো ডেলিভারি সিজারিং করে যোনে নিদিয়ে কিন্তু এইটো রেফার এশৈপুৰী সমস্যাৰে জৰ্জৰিত নীলবাগান মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপস্থিত হোজাই যুটীয়া স্বাস্থ্য সঞ্চালক NHMDPM আৰু দণ্ডাধীশ শেহতীয়া ৰাইজৰ অভিযোগ আৰু সংবাদ মাধ্যমৰ বাতৰিৰ পিছতে সক্ৰিয় ৰূপত দেখা গৈছে হোজাই জিলা প্ৰশাসন আৰু হোজাই স্বাস্থ্য বিভাগ আজি হঠাৎ চিকিৎসালয়খনত হোজাই অতিৰিক্ত আয়ুক্ত স্বাস্থ্য ৰুবু বৰা উপস্থিত হৈ প্ৰথমে পৰিদৰ্শন কৰে পৰিদৰ্শন কালত অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নৰ সম্পাদিকা মীনাৰা বেগম চৌধুৰীয়ে কেতবোৰ অভিযোগ উত্থাপন কৰে তেওঁ অভিযোগ কৰে যে একাংশ প্ৰসূতি কৰ্তব্যৰত চিকিৎসক নাৰ্ছক ধন নিদিলে প্ৰসৱ নকৰাই প্ৰসূতি ৰোগীক চৰকাৰী হস্পিটেলত ধন দিবলগীয়া হয় দৰিদ্ৰ প্ৰসূতি ৰোগীৰ অভিভাৱকে কেৱল ইমানেই নহয় ডক্টৰে কমিছনৰ বুজাবুজিত ব্যক্তিগত হস্পিটেলত ৰোগী প্ৰেৰণ কৰে বুলি অভিযোগ তোলে এই যাৱতীয় বিষয় অতিৰিক্ত আয়ুক্ত তথা দণ্ডাধীশ ৰুবু বৰাই গুৰুত্ব সহকাৰে লৈ এক প্ৰকাৰ সকলোকে সকীয়াই দিয়া পৰিলক্ষিত হয় এতিয়া এনে পৰিদৰ্শনে দৰিদ্ৰ ৰাইজ কিছু হলে উপকৃত হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰে আমিতো সদায় আহি আছোঁ মাজে মাজে আহি থাকোঁ আজি আমাৰ DC অফিচৰ পৰা ADC বৰা তেওঁ মানে বিচাৰিছিলে কিছুমান কথা পেপাৰত ওলোৱাৰ কাৰণে তেওঁ জানিব বিচাৰিছে কথাটো কি সেইকাৰণে আমাকো মাতিলে সেইকাৰণে আমি আহি চালোঁ কথাটো কি আমি এইটো বিচাৰোঁ আৰু হস্পিটেল আৰু আমাৰ গোটেই ষ্টাফখিনি আশাই হওক GNM ডক্টৰ হওক তেওঁলোকৰ মাজত এটা মিলা মিছাটো থাকিব লাগে আৰু আমাৰ কথাবিলাক যিবিলাক কথা পেপাৰত ওলায় কিছুমান সঁচাও হ'ব পাৰে কিছুমান মিছাও হ'ব পাৰে কিন্তু কথাবিলাক ওলোৱাৰ আগতে যদি মানে ভালকৈ বুজি লৈ ভালকৈ শুনি ভালকৈ মানে সঁচা হয় নহয় সেইটো কৰাৰ পাছত যদি পেপাৰত ওলায় তেতিয়া ভাল হয় আৰু কাৰণ আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ আছে আমাৰ ডক্টৰসকল আছে মানে আমি আশা ৰাখিছোঁ আজি যিটো আমাৰ মিটিং হৈছে তাৰপিছত অলপমান ভাল হ'ব পৰিস্থিতিটো ভাল হ'ব আমাৰ ANM আশা আৰু GNM ডক্টৰ সকলোৰে এটা মিলা মিছা মানে কামবিলাক হ'ব বুলি আশা ৰাখিছোঁ বাইদেউ আশা কৰ্মীৰ ওপৰত যিটো অভিযোগ আহিছিলে এইটো আপোনালোকে পাইছে নেকি যিটো প্ৰাথমিক তদন্ত কৰিলে আপোনালোকে অভিযোগটো আমি পাই আছোঁ কিন্তু তেওঁলোকেতো তেনেকুৱা কৰা নাই বুলিয়ে কৈছে এতিয়াতো আমিতো ধৰিব নোৱাৰিম ন আমি কোনোবাই যদি ডাইৰেক্টলি তেওঁলোকক ধৰিছে কোনোবাই যদি ডাইৰেক্টলি তেওঁলোকক হাতে হাতে ধৰিব পাৰিছে তেতিয়াহে আমি ক'ব পাৰিম যে সঁচা এতিয়া কোনোবাই অভিযোগ কৰিছে সেইটো অভিযোগতো আমি উলিয়াব নোৱাৰিম অভিযোগটো চবৰে ওপৰতে আছে এতিয়া আশাৰ ওপৰত আছে GNMৰ ওপৰত আছে ডক্টৰৰ ওপৰত আছে হস্পিটেলবিলাকৰ ওপৰত আছে কিন্তু কথাবিলাক কিমান সঁচা এইটো মই ক'ব নোৱাৰিম কথাটো আৰু সেইটো কাৰণে আমি চাব লাগিব নহয় যিহেতু আপুনি আজি আহি নিজে চাইছে গোটেই বস্তু আমি এতিয়া কথাহে পাতিছোঁ হাতে হাতেতো ধৰিব পৰা নাইতো কাকোতো সেইকাৰণে কিমান সঁচা কিমান মিছা সেইটোতো মই ক'ব নোৱাৰিম